কোনে খাইছে ভণ্টি অ ভণ্টি হনি অ আহি পালেহি এই দেউতাও থানত চাহ কলৈ গৈছে ওলাই গৈছে ওলাই গৈছে এহেঁতেচোন তোৰ ঘৰত অকলে অকলে এৰি থৈ যাবলৈ ওলাইছে কিয় কামত গৈছে আকৌ এয়া চাহ কোনে খাইছে দেউতাই খাইছিল দেখিছনে নিবই পাহৰিলো দে দেউতা বোলে আকৌ ওলাই গৈছে যাওঁতে খাই গৈছিলো হেই যাওঁতে মানে তামোল খাই যাব চাহ খাই কিয় যাব উফ, ৰাম দে এইটো বাৰু তই উৰিছ মই চাই আছো বেগেতে কথা আছে অনি ঐ তই ভনীটো অনি কৰি পেলালি যে কিমান ভয় ভৰাই থাকিবি আৰু হ'ব দেচোন তোৰ ফাল্টু কথাবোৰ বাদ দে ক কি কথা আছিলে মই মানে কৰ্মশালা এখন কৰিম বুলি ভাবিছো কি কৰ্মশাল তাঁতৰ শালহে শুনিছো অ কমাৰ শাল ন এই কৰ্মশাল ঢেৰ ল'ৰা ছোৱালী থাকে যেন এটাই শিকাই থাকে যেন অ কৰ্মশালা অঁ মই ভাবিছো ব'ল ক'লে কথাটো থানাত আলোচনা কৰি আহোঁ ব'ল শুব লওঁতে এইটো ওলাই সদায় নেযাওঁ বুলি ক'লেও ধমকি দিব নহয় যাম যাম ব'ল ধমকি মাৰা নাই গল বেকাহি মাৰিছো ব'ল ব'ল কথাটো মই উলিয়াম তই ছাপোৰ্ট কৰি যাবি ঠিক আছে ছিঙি পেলা মাথাটো পকাই এপাক মাৰি ছিঙি পেলা এই তেওঁ চাইছে কাৰণেহে মই চাইছো তই সাৰ পাইছা পকাইৰ লগত থাকোঁতে ইমান বাৰু হাৱা লাগিছে সুন্দৰপুৰ 1 নম্বৰ বাইলেনেদি সোমাই আহি একে লাষ্টৰ ঘৰটো মইনা কলিতা তুমি সুন্দৰপুৰ পাবা নহয় তাৰ পৰা 1 নম্বৰৰ যিটো বাইলেন সেইফালেদি সোমাই আহি একে লাষ্টৰ ঘৰটো মইনা কলিতা তুমি বুজিছানে নাই ষ্টপেজৰ পৰা মানে যিটো সুন্দৰপুৰ ষ্টপেজ তাৰ পৰা তুমি সোমাই 1 নম্বৰৰ বাইলেনটো পাবা নহয় পাই সেইফালেদি সোমাই একে লাষ্টৰ ঘৰটো মানে শুনাচোন তুমি নেটৱৰ্ক পোৱা নাই নে মোৰ কথা শুনা নাই বাৰু হেল্ল' সুন্দৰপুৰলৈ আহি 1 নম্বৰ লাইব্ৰেৰীদি সোমাই লাষ্টৰ ঘৰটো নাপাওঁ তাৰ ফাৰ্ষ্টৰ ঘৰটো হ'ল বেছ এটা বুজি নাপায় আকৌ হ'ল তই কিয় কাটি দিলি মোৰ পাৰ্চেল অহাৰ কথা আছিলে কি দোকানীও সেইটো বেছ এটা বুজি নাপায় ক'লে আহা ভিতৰত বুজাম ব'লক ব'লক আহা বহ বনি বহ মনা কলিতা বহা একে নিজৰ ঘৰ নিচিনা বহাও নিজৰ ঘৰ হওক মই মানে কৰ্মশালা এখন পাতিম বুলি ভাবিছো কি কম খালা ধনী বুজাবি মানে বিহুৰ কৰ্মশালা তই এতিয়া বিহুৰ কৰ্মশালা পাতিবি নাপাতো মই শিকাম তই তেয়া কিপাত মই নহয় তেয়া নহয় তেয়া তা ভনী তোকতো ঘৰত মই চব বুজাই আহিছো এতিয়া দুইটাই মিলি তাইক বুজাইছো তাই বুজিছেনে বুজিছে আকৌ যদি বুজিছে তাই ছাপোৰ্ট কিয় মায়ো তই ছাপোৰ্ট কিয় নকওঁ দাদা ঠাণ্ডা ঠাণ্ডা খং নুঠাবি মোক খং উঠিছে তাই ছাপোৰ্ট কিয় নকয় কৰিছে মই আছো নহয় তই থাকিলে নহ'ব নহয় তাত থাকিব লাগিছে হ'ব তই ঠাণ্ডা হওক তই বিহু কথা কি জানো কি জান তোক সুধিছে মোক সুধিছে কি জান মই মানে একোৱে নাজানিম মই মানে এনেই জন্ম লৈছো মই এনেই জন্ম লৈছো এতিয়া মই দেখাই কি কৰ মই কাপোৰ খুলি পেলাম নালাগে কিয় খুলিছ নাজানো না মোৰ কাম নাই মই কাপোৰ খুলি পেলাম নালাগে কাপোৰ খুলিব নালাগে কাপোৰ নুখুলিলে হ'ব ঠাণ্ডা চা তই ছাপোৰ্ট কিয় নকওঁ খং উঠিলে মই পাগল হৈ যাওঁ মই ক'ব নোৱাৰা হৈ যাওঁ আপুনি তইতো মোক সৰুৰ পৰা পাইছ সৰুৰ পৰা নাই পোৱা নেকি পাইছো কি নাই পোৱা পাওঁ তাক মই সৰুৰ পৰাই চিনি পাওঁ মানে বৈয়াৰ বহুত খং তাইতো সৰুৰ পৰা চিনি পায় আৰু মই তোক কেইদিন লগ পোৱা হৈছে মোক তই কি কলি কেইদিন লগ পোৱা হৈছে এই সৰুৰ পৰা যে তুলি তালি ডাঙৰ দীঘল কৰি ইমানটো কৰিলো এতিয়া কৈছ কেইদিন লগ পোৱা হৈছে
এতিয়া তইহে মোক তুলি তালি ডাঙৰ দীঘল কৰি আৰু কোনজনী বুঢ়ী মাৰে কৰিছিল কৃষ্ণ মাকৰ নাম কি আছিল দৈবকী তুলি লৈছিল যে যশোদা তই মোৰ যশোদা নে তই মোৰ বৈদ্য কি হাঁহি দিলি যে আপুনি তৌ হাঁহিছ যে বৈদকী নহয় অ দৈবকী তই মোৰ তাই হাঁহিছা তই যে অথনিৰ পৰা ইমান লম্ফ জম্ফ কৰি আছ তই বিহুৰ বিষয়ে কি জানো মই নাজানো তইহে জানিবি জাননে নাজানো জানো কি জানো উই যাম গৈ ক'লে যাওঁ ক'লেকো নাযাওঁ মই গানটো গাই আছো বিহু উই যাম যাম গৈ নহয় অ জানৈ তই জান অ তই গাচোন ঐ জানৈ ঐ দিখনৈ এখনি কোনে পাৰ কৰাব হেই পানী জাহাজত পাৰ হবি তোক আকৌ কোনে পাৰ কৰাব তাইক গাবলৈ নিদিয় কেলে অঁ গা 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 ঐ দিখনৈ এখনি কোনে পাৰ কৰাব ঐ কোনে সাজি দি বৈ সাকো থাকো মানে দলং দলং বাঁহৰ দলং যে চৰকাৰে পকা দলং বনাই আছে তাই বাঁহৰ দলঙত মাথা মাৰি আছে তাইক গানটো ভালকে গাবলৈ নিদিয় কেলে চাওকচোন বৌ গা গা এই নাগাওঁ মই গা নাই নাই মোৰ এতিয়া মন নাই গাবলৈ গাচোন গা এই নাগাওঁ নজনা বস্তু এটা শিকাই সেই ল'ৰা ছোৱালীখিনি মূৰটো খাবলৈ বিচাৰিছ তই নাগাওঁ নাচিবলৈ শিকাম সি সেইবিলাক কেনেকৈ কৈছে নাচিব নাজানে নহয় তাৰ ভাজ এইটোহে অ' দাদা শুন না এবাৰ নাচি দেখাচোন মোক নালাগে নানাচো আৰে দেখাচোন তইতো সিহঁতক শিকাব লাগিব দেখা দেখা নানাচো এই দেখা অ' দেখা নে হাঁহিব নোৱাৰিছ অ' নাও দেখা উই জিংকা চাক চাক জিংকা চাক চাক কিয় হাঁহিছ দে আকৌ এইটো জিংকা চাক চাক জিংকা এনেকে বোলে বিহু নাচে তই জান অ'তো নাচোন ৰ মাজত নামাতিবি কিন্তু যোৱা বহাগতে মোৰ জান দেহাই অকালনো বানপানীয়ে অকালনো বান হে বচোন অকালনো বানপানীয়ে ঘৰ দুৱাৰ উতালে মোৰ আই কুটাই নিলে মোৰ জান দেহাই অকালনো বানপানীয়ে অকালনো বানপানীয়ে ঘৰ দুৱাৰ উতালে এনেকে নাচে ধুনীয়া হৈছে মই মানে বিহু গোৱাও নহৈছে নাচাও নহৈছে 10টো মন নাই জনা বিহু কেনেকৈ বেয়াকৈ মানুহৰ আগত দেখুৱাটো বহুত বেয়া কথা কিন্তু টিভিত দেখিছিলো বাহিৰৰ মানুহবিলাকে এনেকে তেনেকে নাচিছে বহুত বেয়া কথা হৈছেতো বাহিৰৰ মানুহে আমাৰ বিহুটো এনেকুৱা বুলিয়ে ভাবিছে যিসকল নাচনীয়ে তাত নাচিছে আৰু যোনে নাচিবলৈ শিকাইছে সিহঁত আৰু তোৰ মাজত একো পাৰ্থক্যই নাই অ'তো বিহু আমাৰ স্বাভিমান আমাৰ জাতিৰ আৱেগ আমাৰ জাতিৰ আয়ুস বিহুক লৈ এনেকুৱা ধেমালি কৰাটো কোনো অসমীয়াই সহ্য কৰিব নোৱাৰে মোৰ ভুল হৈ গৈছে আজিৰ পৰা বিহু নাচিলে ভালকৈ শিকি ল'ম তাৰপিছতহে নাচিম হ'ব